বহুত এটা ডাঙৰ দিন হয় আমাৰ কাৰণে। এইটো বছৰত এবাৰে আহে, যোনটো আমাৰ RPL যোনটো অপশ্যন হয়, এইটো থাৰ্ড ছিজন হয়। ইয়াৰ আগতে দুটা ছিজন হৈ গৈছে বহুত ছাকচেছফুলি, বহুত ছাপৰ্টো আহিছে। মেইন কথা হ'ল আমাৰ লোকেল ইউথবোৰক আমি চান্স দি আছোঁ, অপৰচুনিটি দিছোঁ। মানে ইয়াতে কোনো বাহিৰা প্লেয়াৰ নাই, চ' সেইটো এটা মানে বহুত ডাঙৰ মানে অপৰচুনিটি প্ৰভাইড কৰিছোঁ আমি ফৰ আৰ লোকেল ইউথ। এইটো এটা ডাঙৰ বুলি ক'ব লাগিব, কাৰণ কি আমি ক্ৰিকেটৰ যোনটো স্পিৰিট, যিটো বৰপেটাত মানে প্ৰায় নোহোৱা হৈ গৈছিলে, সেইটো আমি ঘূৰাই আনিছোঁ আকৌ। তো আমাৰ কষ্টৰ কাৰণে, আমাৰ টিম মেম্বাৰ্ছৰ কষ্টৰ কাৰণে আজি এইটো দিন দেখিবলৈ পাইছোঁ। আৰু বহুত ডাঙৰ দিন আজি, বহুত ভাল হ'ব অপশ্যনটো। চ' মই সকলো দৰ্শকক মানে অনুৰোধ কৰিছোঁ যাতে অপশ্যনটো চাই। কিমানটা টিম আছে? টিম 10টা টিম আছে। বৰপেটা ৰোডৰ আশে পাশে 10-12টা ঠাই আছে, তাৰ পৰা মানে প্লেয়াৰবোৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে। আজি সেইবোৰ এৰিয়াৰ পৰাহে প্লেয়াৰবোৰক মানে লোৱা হ'ব। উদ্দেশ্যটো আমাৰ লোকেল যোনবোৰ ইউথ আছে, যদি খেলাত বহুত টেলেণ্ট আছে কিন্তু বাহিৰত তেওঁলোকে খেলিব চান্স নাপায়, তো এইটো টুৰ্ণামেণ্টৰ থ্ৰুৱেদি মানে তেওঁলোকে বহুত চান্স পাইছে, মানে পপুলাৰ হৈছে। আৰু সেইটো এক নম্বৰ, লোকেল ইউথক চান্স দিয়া আৰু মানে স্পৰ্টছৰ প্ৰতি ইণ্টাৰেষ্টটো আৰু ঘূৰাই আনা। আজিকালি এডিকশ্যন প্ৰব্লেম হৈ গৈছে বহুত, সেইবোৰৰ পৰা যাতে দূৰ মানে আঁতৰি যায়, সেইটো হওক বুলি আমি খেলখন মানে অৰ্গেনাইজ কৰিছোঁ। চৰি, স্পনচাৰ আপোনাৰ ক্লাছিক ইনফটেক আছে, টাইটেল স্পনচাৰ হয় আমাৰ, আৰু বিভিন্ন আছে। এইটো হয়, আজি মানে অপশ্যন হ'ব। উদ্দেশ্যটো হৈছে কি, গাঁওবোৰ পৰা নতুন খেলুৱৈ জন্ম দিয়া। হয়, মানে বহুতে আপোনাৰ বাহিৰত খেলিব চান্স নাপায়, তো মানে বাহিৰৰ প্লেয়াৰবোৰ ইয়াতে খেলিব আহে, আমি দেখা পাওঁ। কিন্তু এইটো টুৰ্ণামেণ্ট মানে অলপ আনকমন হয়, কাৰণ কি আমি ইয়াতে লোকেল প্লেয়াৰবোৰক চান্স দি আছোঁ খালি। আপুনি যদি চাই 200জন প্লেয়াৰে ৰেজিষ্টাৰ কৰিছে যোৱা মাহত, তো গোটেইকেইটা প্লেয়াৰ বৰপেটা টাউনৰ আৰু গাঁৱৰ মানে আশে পাশে গাঁৱৰ হয় চবকেইটা। কোনো সৰ্বগম নাই, কোনো হাউলিৰো নাই, যাতে ওপৰত যাব পাৰে। এইটো এটা প্লেটফৰ্ম হয় মানে। এইবাৰ কিন্তু দেখিবলৈ পাইছে APL-ত কিন্তু বৰপেটা মিছন 4জন খেলুৱৈ স্থান পাইছে। হয়, কি ক'ব আপোনালোকৰ ৰয়েল FC? হয়, বহুত গৌৰৱৰ কথা আমাৰ কাৰণে। বিশাল সাহা, মানে ফাৰ্ষ্ট ছিজন RPL খেলিছিলে, ভাল পাৰফৰ্মেঞ্চ আছিলে, যোৱা বছৰো খেলিছে, এই বছৰো খেলিব। তো আমাৰ প্লেয়াৰ যেতিয়া বাহিৰত গৈছে, বৰপেটা ৰোডৰ প্লেয়াৰ, এইটো আমাৰ কাৰণে গৌৰৱৰ কথা। তো আমাৰ নাম মানে বহুত উচ্চা কৰিছে বিশালে, তো বহুত ভাল লাগিছে আমাৰ। আৰু আমি আশা কৰোঁ যে ইয়াতো আহি ভাল খেলিব।